ভাই কি লগৰ এই গৰমতে থাকিব পৰা নাই মই এই ইফালে চাই দিয়ক বয়া ভাগাত ধৰছি বাকী তো বন্ধু বয়া ভাগাত ধৰছি ৰ লৈছো আকৌ তই ক'ত চালি আহিছিলো পৰা এ নকবি দে যি গৰম পৰছি চেণ্ডেল হাতত লৈ যাব লগা হৈছি কিয় এ সূৰ্যটো যি নামি আহিছি এ 150 কিলোমিটাৰ বোলে নামি আহিছি চন্দ্ৰগ্ৰহণ যি লাগছিল সিদিনা 150 কিলোমিটাৰ তলক নামি আহিছি যি গৰম দিছি ভাই থাকবা পৰা নাই ইয়াত নল্লো আৰু সেইকাৰণে যাচ্ছো এ ৰচো মই যাচ্ছো এ তই যি যাবছা মোৰ লগত তই চাইকেলখন থাকতে চাইকেলখন চলে ভাই তই যাবছা কিয় চাইকেলখন দাঙি লৈ কি কবি তাতে যিহে পাগলা কুকুৰ কেইটামান আছে তোক খেদা বুলি ভাবিছিলো মই হয় নেকি? সেইকাৰণে দাউৰাই ভাল হ'ব যে ভাবিছো তই মোক ইমানে ভাল পা না সঁচাই দে হৈ দে তই মোক ইমানে ভাল পা সঁচাই ভাল পাক হৈ দে ৰ তোৰ কিডনী আৰু লিভাৰ ঠিকে আছে নে নাই এ নাজনো আৰু ভিতৰেহে জানে কি বা হৈছি ৰ ঠিকে নাই হেন পাং তো এই পইচা দে আৰু বেয়া গৰম ধৰিছে মই থাকবা নোৱাৰা হৈছো আৰু সঁচাই নেকি চিনি নিব এতিয়া লিভাৰ চিভাৰ বন্ধু এতে গৰমটো নাই ষ্টপ ইজ সিট ডাউন প্লিজ নাও সিট ডাউন অ বন্ধু মই ইংলিছ শিকিছো হয় নেকি অ' মইহে দুই ইংলিছ ক'লো মই চিট বুলি কওঁতে বুজি পাইছা তই কিবা তই বা আৰু চিট বুলি কৈছা এ তই বুজি নাপাবি সৰু আছা মোৰতো তই বুজি পাইছা নে নাই পাইছো তই চিয়া দিয়া কথা নকৈছা এই মই বহাৰ কথা কৈছো এ মই শিকছো ষ্টপ মানে হৈছে ৰখা অ' চিট ডাউন প্লিজ তাৰমানে বহা হয় নেকি মই চিট বুলি কৈছো যে বুজি পাইছা এই বানাই তোৰ বা আৰু কেনা ইংলিছ এলা মই কি কৈছো না মানে তোক থিয়া দিবা দিছো তাৰপিছত বহিবা দিছো তাৰমানে এনাহান তাৰমানে নপা এনেকৈ থাকা এনা উঠিও থাকা তাৰমানে এনা না বুজি পাইছো দেই কথাটো তোক কৈ চিট হৈ দে ৰ অন্য কথা বাদ দি কৈ এতিয়া মোৰ কথাটোত ভোট দিবি না দাদা দিম দে কচু তই যি ইমান গৰমত আহিছা তই কি বহুত গৰম পাইছিল নেকি এই কি কৈছা বে এই সিদিনা যি সূৰ্য গ্ৰহণ গেল যাতে কি হৈছি এই মংগল গ্ৰহ এই মোৰ লগত আগেৰ পে লগ হয় নেকি সঁচাই সঁচাই দে মোৰ একদম সুখী হান ইণ্টিমেট ফ্ৰেণ্ড গম পাইছা এই তোৰ ফ্ৰেণ্ডটো কি বস্তু এই ফ্ৰেণ্ড মানে একদম আকে জ্বৰ লাগি থকা মানুহ এনেকে নেকি আঠা লাগি থাকো এনেকে থাকে তহঁত দুটাক নাই দুইটা এটা আছা নাই মোৰ লগত কানে আছে ফোন কৰি থাকো না মই বুজি নাপাব আৰু তাৰমানে মংগল ৰা আহি কৈছি যে তই যদি বাহিৰত ওলে যা চেণ্ডেল পাত হাতত লৈ দৌৰবি কিয় এই গৰমৰ উৎপাত বাঢ়ছি না এই চেণ্ডেল পাত বোলে হাতত ললি গৰমটো নালগে ভৰি আৰু এটা কথা শুনিছিলো কি তহঁতৰ তাক বোলে মংগল গ্ৰহ আহিছিল আহিছিল তো তাকে কৈ আছো তোক সেয়ে কৈছিল নেকি মই বুজি পোৱা নাছিলো ইয়াৰ ফোনটো গৈছি অলপ ভলিউমটো জোৰকে কবি দে আমাৰ তাক আহিছিল তো মংগল গ্ৰহ তাৰমানে কৈছি বিৰাট গৰম পৰিব বোলে এইটো বছৰ হয় নেকি এ ভাই কি কৰবি গৰম দিছি তাক আনবা পাৰা হলি মই তাক পুতি থলো মাটিৰ তলত তাকে কৈছো আৰু মানে কি জানা তোক ৰখা দিছো ৰখছো দে কো সেই ৰখাৰ না কথা ৰখাবা দিছো দে আছো দে তহঁতক তাত যি মংগল গ্ৰহ আহিছিল কিহেদি ভাত খোৱালি ভাত ভেকলিৰ মাংস মই চকুত দেখি চাই কৈছো সঁচাই ভেকলিৰ মাংস হয় নেকি আৰু সেই তোমাৰ পাত ভাজা পাত ভাজাই ৰাঙালাওৰ আঞ্জা শুনিছিলো দালিৰ আঞ্জা শুনিছিলো পাত ভাজা শুনা নাছিলো শাকৰ আঞ্জা শুনিছিলো এই আমাৰ তাৰ সেইটো নতুন ষ্টাইলৰ বস্তু তাৰমানে সঁচাই এইটো নিউ জেনেৰেশ্যন বুলি কয় তাৰমানে মংগল গ্ৰহ মোৰ লগৰ না তাইও লগে মানে মই পাইছো অলপ বেলেগ ষ্টাইলিছ খানা খাব তই অৱশ্যে সেইকাৰণে নতুন খানা বনাইছো মংগল গ্ৰহে খাই ভাল পাইছিল না সেইটো কৈছো কি কয় তই আৰু আহিব বোলে নেক্সট মাহত কিনো কয় তই যাবি নেকি তাকে গেলো কিমান মানুহ যাবা ধৰছি যাব বোলে আৰু লাহে মনটো ভাল মোক লাগিছে একলা আনিব এডভান্স মংগলটো ভাল লাগিছে তোৰ মাটি সম্পত্তি কিমান নাই বেছি নাই মোৰ লগত যাব পাৰিবি তাতে দুই একেলগে থাকিম তো আকা লাগে বুজা না বুজি নকবি নকম দে একটু কমে খালিকে তই কবি যে গৰম না আজিকালি মানুহবিলাক কবি যে চেণ্ডেল খুলি লৈ ধৰবা দিছি শিখৰ আছে নেকি এই খাবাৰ ইচ্ছা গৈছি মই যিমান পাৰি পৰব আৰু দেখা পাইছো আৰু কিবা অলপ তুই বেছিকে দিবি অলপ দে পিছত খাম নেকি আমি যাই থাকো তো খাব লাগিব এনজয় কৰিব লাগিব এনজয় কৰি লাইফটো ছেট কৰি ফেল হয় নেকি দে পটাপট দি মোৰ থাকবা নোৱাৰা হৈছো ভাই
ইবাৰ উকে যি খাব নাপায় হ'ব দে মই খাম দে পিছত মংগল গ্ৰহত যাতে শ্ৰীফল লৈ যাব কিন্তু তাতে নাপা ভাই নাপা এতিয়া 2 কাৰ্টনমান কিনি নিব লাগিব লাগব নহ'লে ইয়াতে মংগল গ্ৰহত দোকানো পাব নাই এতিয়া ঘৰত যাম যে আমি বেলেগ নকবি আমি গোয়িং টু দ্য হাউচ অফ দিছ বাগাদিম তাৰমানে খাই ল'লোঁ না সাধাৰণ ৰাস্তা সত্য চলোঁ এতিয়া আমি গোয়িং টু দ্য হাউচ বুজি নাপালো অসমীয়াত বুজাইছো তাৰমানে আমি ঘৰত যাম এতিয়া আমি গোয়িং টু দ্য হাউচ হাউচ মানে অফ দিছ চিজন বাগাদিম মানে তাৰমানে বাগাদিম যো হয় নেকি গো গছ গছ